নমস্কাৰ বন্ধুসকল, স্মাৰ্ট জ্ঞান চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি নতুনকৈ চাকৰি ৰিটেন এক্সাম দিয়াৰ কথা যদি ভাবি আছে, নাইবা বহুবাৰ এক্সাম দিও এবাৰো পাছ কৰিব পৰা নাই, এই দুটাৰ ভিতৰত যদি এটা হৈছে, তেন্তে হ'লে এই ইনফৰমেশ্যনটো আপুনি শেষলৈকে শুনক বা চাওক। আপোনাৰ নেক্সট এক্সামত ই যথেষ্ট সহায় কৰিব। আমাৰ 99% ব্যক্তিৰ হাতত এণ্ড্ৰইড মোবাইল আছে আৰু আমি ইয়াক কেৱল ফোন বা হোৱাটছএপ, ফেচবুক নাইবা ছ'চিয়েল ছাইটৰ বাবেহে ব্যৱহাৰ কৰোঁ। আপুনি ইয়াক খুব ভালকৈ আপোনাৰ পঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে, যদিহে সঠিক আৰু উপযুক্ত এপ বা ৱেবছাইট ইউজ কৰে। ই বহুত সহায়ক হৈ পৰিব। ইয়াত মই 5টা এণ্ড্ৰইড এপৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিকেইটা সম্পূৰ্ণ ফ্ৰী আৰু যথেষ্ট উপকাৰী। সকলো জব এপ্লাই কৰা ব্যক্তিৰ মোবাইলত এই এপকেইটা থকাটো অতি প্ৰয়োজন। মনত ৰাখিব, মই কোনো এপ্লিকেশ্যন প্ৰমোশ্যনৰ বাবে এই ইনফৰমেশ্যনটো বনোৱা নাই। আহক সেই 5টা এপ্লিকেশ্যন কি হয় জানি লওঁ। নাম্বাৰ 1ত আছে SSC GK নামৰ এটা এপ্লিকেশ্যন। লগোটো ভালকৈ চাই ল'ব, এইটো আপুনি গুগল প্লে ষ্ট'ৰত পাই যাব। ইয়াত ইম্পৰ্টেণ্ট টপিক্সৰ পৰা আৰম্ভ কৰি ফিজিক্স, কেমেষ্ট্ৰি, হিষ্টৰী, জিঅ'গ্ৰাফী, ইকনমিক্স আদি সকলোৰে GK পোৱা যায় আৰু টোটেলি অফলাইন টেষ্ট কৰিব পাৰিব। ইম্পৰ্টেণ্ট টপিক্সত প্ৰায় 25টামান ছাবজেক্ট ইনক্লুড কৰা আছে। প্ৰায় 10,000 মান GK ইয়াত সন্নিৱিষ্ট হৈ আছে। সকলোৰে মোবাইলত এই এপ্লিকেশ্যন থকাটো অতি প্ৰয়োজন। নাম্বাৰ 2 এপ্লিকেশ্যনটো হৈছে SSC ইংলিছ। ইয়াক সাধাৰণতে ইংলিছৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে। ইয়াত বিভিন্ন ছেকশ্যনত ছেল্ফ টেষ্ট উপলব্ধ আছে। এণ্টনাইমছ, ভইচ চেঞ্জ, কাৰেক্ট ৱৰ্ড, কমন এৰৰ্ছ, ইডিয়ম এণ্ড ফ্ৰেছেছত ভাগকৈ আপুনি ছেল্ফ টেষ্ট কৰিব পাৰিব। এইটো যথেষ্ট উপকাৰী। ইংলিছত যিসকল অকণমান কেঁচা, তেওঁলোকে এই এপ্লিকেশ্যনটো ইউজ কৰি ইংলিছৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ লাভ কৰিব পাৰিব। নাম্বাৰ 3ত আছে অসমৰে এটা এপ্লিকেশ্যন আছাম GK নামৰ। এই এপছটো আপুনি আইকনটো ভালকৈ চাই লওক। এইটো আইকন চাই আপুনি ডাউনলোড কৰি ল'ব। ইয়াত 8টা ছেটত আৰু প্ৰত্যেকটো ছেটত 25টাকৈ GK কুৱেশ্যন উপলব্ধ আছে। এইটো টোটেলি অসমৰ GK হয় আৰু ইয়াত ছেল্ফ টেষ্টৰ সুবিধাও আছে। আপুনি নিজকে টেষ্ট কৰিব পাৰিব। আপুনি অসম GKৰ ক্ষেত্ৰত কিমান আগবাঢ়ি গৈছে, সেইটো আপুনি ইয়াত নিজকে আপুনি এবাৰ চেক কৰি চাব পাৰিব। নাম্বাৰ 4ত আছে এপ্টিটিউড টেষ্ট নামৰ এটা এপ্লিকেশ্যন আৰু ইয়াৰ সহায়ত আপুনি এপ্টিটিউডৰ বিভিন্ন ভাগবিলাকৰ কুৱেশ্যনৰ এক্সাৰচাইজ কৰিব পাৰিব। লগতে ৰিজনিং আৰু ভাৰ্বেলৰ সকলো টাইপৰ আপুনি কুৱেশ্যন এক্সাৰচাইজ কৰিব পাৰিব। এপ্টিটিউড আৰু ৰিজনিঙৰ ক্ষেত্ৰত আমাৰ প্ৰায় ব্যক্তি যথেষ্ট কেঁচা হয় আৰু এই এপ্লিকেশ্যনটোৰ সহায়ত আপুনি এপ্টিটিউডৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পাৰিব। 5ত আছে লজিকেল ৰিজনিং নামৰ এটা এপ্লিকেশ্যন। ইয়াত সকলো ধৰণৰ ৰিজনিঙৰ ছল্ভ ট্ৰিক্স আৰু সকলোৰে প্ৰেক্টিছ ছেট পোৱা যায়। লগতে ইয়াত ছেল্ফ টেষ্টৰ সুবিধাও আছে। এইটো বহুত উপযোগী এপ্লিকেশ্যন হয়। যিসকলে ৰিজনিঙৰ ক্ষেত্ৰত অকণমান কেঁচা, তেওঁলোকে এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি ইয়াৰ ট্ৰিক্সবিলাক ল'ব পাৰে বা নিজকে এবাৰ টেষ্ট কৰি চাব পাৰে। নেক্সট চাইছোঁ এটা খুব উপযোগী ৱেবছাইট হয়, যিটো গুগলত আপুনি ছাৰ্চ কৰিলে পাই যাব। edu.dos নামৰ ৱৰ্ডকেইটা মই দি দিছোঁ। সেইকেইটা ৱৰ্ড আপুনি গুগলত ছাৰ্চ কৰিলে এই ৱেবছাইটটোত সোমাব পাৰিব। ইয়াত সকলো বস্তু পোৱা যায়, ৰিজনিং, এপ্টিটিউড, GK, কাৰেণ্ট এফেয়াৰ আৰু সকলোৰে অনলাইন টেষ্ট আৰু ইয়াত ট্ৰিক্সবিলাকো উপলব্ধ হয়। এই ৱেবছাইটটো চাকৰিৰ এক্সাম দিয়াৰ ক্ষেত্ৰত যথেষ্ট উপযোগী। জবটোৰ কাৰণে আপুনি কিমানখিনি আগবাঢ়িছে বা কিমানখিনি নিজকে প্ৰিপেৰেশ্যন কৰিছে, সেয়া এবাৰ নিজকে চেক কৰি চাব পাৰিব। নিজকে এবাৰ অনলাইন টেষ্টত সোমাই নিজকে আপুনি এবাৰ টেষ্ট কৰি চাব পাৰিব। ধন্যবাদ। যদিহে ইনফৰমেশ্যনটো ভাল পাইছে, লাইক কৰিব আৰু আন ব্যক্তিসকলৰ মাজতো শ্বেয়াৰ কৰিব। সকলোকে এই এপ্লিকেশ্যনকেইটা ডাউনলোড কৰিবৰ কাৰণে উৎসাহ যোগাব। ধন্যবাদ। আৰু যদিহে মোৰ চেনেলটোত আপুনি নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে মই এপ্টিটিউড আৰু ৰিজনিঙৰ কুৱেশ্যন ছল্ভ কৰা যথেষ্ট ট্ৰিক্স দিয়া আছে আগত, আৰু যদি আপুনি চোৱা নাই সেইখিনি বা নাজানে, তেতিয়া এবাৰ ভিজিট কৰি আপুনি ভিডিঅ'কেইটা চাই ল'ব।